নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ৰেচিপিলৈ মই নিভা আপোনালোকক নিভা প্লেচ ৰেচিপিলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি মই বনাম ঘুগুনি। গতিকে আহক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 250 গ্ৰামমান মটৰ, এটা আলু, অকণমান আদা নহৰুৰ পেষ্ট আৰু এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, কেইটামান জলকীয়া। আমি আলু আৰু মটৰখিনি এটা প্ৰেছাৰ কুকাৰত 20 মিনিটমানৰ কাৰণে সিজাই ল'ব লাগিব। এতিয়া চাওক, আমাৰ মটৰ আৰু আলু ধুনীয়াকৈ সিজি গ'ল। আমি এতিয়া ইয়াত অকণমান সৰিয়হৰ তেল দিছোঁ। আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু মিঠাতেলৰ সোৱাদটো ভাল কাৰণে আমি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। কেইটামান কালজিৰা দিছোঁ। এতিয়া আমি কাটি ৰখা পিঁয়াজখিনি দিছোঁ। আদা নহৰুৰ পেষ্টটো দি দিছোঁ। আমাৰ পিঁয়াজ ধুনীয়াকৈ পকি গৈছে। এতিয়া আমি বইল কৰি থোৱা মটৰখিনি ইয়াত দি দিব লাগিব। আমি ইয়াত জোখ অনুযায়ী অকণমান হালধি পাউডাৰ দিছোঁ। প্ৰয়োজন অনুসাৰে আমি নিমখ ব্যৱহাৰ কৰিছোঁ। আমি আধা চামুচ ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আমি আধা চামুচ ৰঙা জলকীয়াৰ গুড়ি দিছোঁ। আপোনালোকে মছলা আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব। এয়া আমি গৰম পানী ব্যৱহাৰ কৰিছোঁ। আমি এতিয়া ইয়াত কেইখিলামান নৰসিংহৰ পাত দিম। নৰসিংহৰ পাত দিলে খাবলৈ বহুত টেষ্টি হয়। দুই মিনিটৰ পাছত আমাৰ ঘুগুনি চাওকচোন কিমান ধুনীয়াকৈ ডাঠ হ'ল আৰু ইয়াৰ কালাৰটো বহুত ধুনীয়া লাগিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। নতুনকৈ যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যাব।